এজন ক্লাছ 1 বা 2 বা ছাত্ৰ এগৰাকী ছাত্ৰ ফাৰ্ষ্ট মানে এতিয়া ধাৰণাটো যদি দিবলৈ যাওঁ প্ৰথম আমি 1 পৰা 10 লৈকে 1 পৰা 10 দিন মানে চাই আগৰ পাছৰ আগৰ মাজৰ আৰু পাছৰ প্ৰথমটো বিভিন্ন এই 1 পৰা মাজৰ আৰু পাছৰটো হ'ল তাৰ আকৌ এনেকুৱা 2 1 2 আৰু 3 আৰু এটা হ'ল আকৌ 2 3 4 আগৰটো 3 আগত কি 3 মাজত হ'ল ক্লাছ 1 ৰ কাৰণে স্যাৰ ক্লাছ 1 বা 2 কিন্তু ইংৰাজীতকৈ অসমীয়া হ'লে বেছি সুবিধা হয় কাৰণ ল'ৰা ছোৱালী মাতৃভাষা সোনকালে লিখিব পাৰে ইংৰাজীৰ পিছত মাতৃভাষা মই ফাৰ্ষ্ট মানে ইংৰাজীটো চিনাকি কৰিছোঁ আপোনাৰ গোটেইখিনি বনোৱাতে কি ইংলিছ হৈছে গোটেইখিনি ইংলিছে ব্যৱহাৰ কৰিছোঁ অসমীয়া হ'লে বঢ়িয়া হয় আৰু এই বস্তুটো কিন্তু দিয়ে ইয়াত মই নতুনত্ব থকা বুলি নকওঁ এনেকুৱা আগতে বহুত পাইছোঁ হয়নে ছাৰ নতুন কিবা এটা কৰিলে ভাল লাগিব বঢ়িয়া হৈ যাব ফিনিচিং বঢ়িয়া আৰু প্ৰশ্ন কৰিব কমন হ'লে বেয়া বিশেষকৈ ছাৰ ফাৰ্ষ্ট মানে আমি ছাত্ৰ বা ছাত্ৰী এগৰাকী প্ৰথম চিনাকি এতিয়া বিজ্ঞান হ'ল আমি আৰু সেইকাৰণে এইটো বেছি সেইটো হ'ল ইংৰাজী আপোনাৰ মুখতে পুৰা ইংলিছ মিডিয়ামে কৰি আহিছে এইটো ইংলিছে এইটো হ'ল বৰফলা ছাৰ মানে ধৰক এজন ছাত্ৰ বা ছাত্ৰীগৰাকী আমি এইটো বৰফলা ইয়াৰ পৰা আকৌ সৰুফলা এইটো একদম লগত এইটো আমি এই চিষ্টেমত কৰি আছোঁ এইটো বৰফলাও জানে আৰু সৰুফলাটো কেনেকুৱা সেইটো জানে তেওঁ বুজিব পাৰে তাক জানিব পাৰে এই চিষ্টেমত বনাইছে ইয়াৰ পৰা যেতিয়ালৈকে আৰু এটা আছিলে ছাৰ ইয়াৰ প্ৰশ্ন কিবা মই বুজি পাইছোঁ এইটো ঠিকে আছে এইটোও কমনে যোৱা বছৰ এনেকুৱা পাইছোঁ আগতে আৰু নতুনত্ব থাকিলে ভাল দিয়ে লাইনবিলাকত এইটোও পাইছোঁ যোৱা বছৰ আৰু এটা হ'ল এইটো হ'ল আপোনাৰ আৰু কাইণ্ডলি ছাৰ এটা কাম কৰিব যিটো 1 আৰু 2 প্ৰথম আৰু দ্বিতীয়ৰ কাৰণে আমি টিয়ালাম বেনাম অসমীয়া ব্যৱহাৰ কৰিছোঁ কাৰণ যিটো এফেলত ইংৰাজীৰ কথা হোৱা নাই কিন্তু অসমীয়া মাতৃভাষাতে শিকাব বিচাৰিছে গতিকে ইংৰাজীত নকৰিব এইটো অসমীয়াত কৰিব ঠিক আছে আৰু এইটো হ'ল আমাৰ চ'ৰ চিহ্ন মানে তাৰমানে এতিয়া আমি এটা বস্তু ইয়াত মই দেখুৱাব পাৰোঁ চ'ৰ চিহ্ন ইয়াত ধৰক বৰ্ণ এটা লিখিব কওঁটোৱে লিখিব ছাৰ এই ক বৰ্ণটোক লৈ এটা কটোক লৈ এক আৰে কে ক লৈ কাৰে কৈ আৰু কে এনেকুৱা চৰচিত ছাত্ৰ বা দ্বাৰা আখৰটোক লৈ আমি লিখিয়ে দিলে নেকি সেইকাৰণে কেঞ্চেল এইটো ল'ৰা ছোৱালী কি বুলি ক'ব এই ক বৰ্ণটোক লৈ তাৰ স্বৰ চিহ্ন আমাৰ ধৰক আ কাৰ উ কাৰ এ কাৰ উ কাৰ তেনেকুৱা যায় তাৰে আগমুহূৰ্তত আমি এইটো শিকালোঁ নহয় প্ৰত্যেকাৰে কি বুলি শিকালোঁ গতিকে ইয়াত একাৰে কে এইটো কি বুলি ক'ব এইটো নহয় এইটো কু তাৰ মানে কত এগাৰ কটকাৰে কিন্তু এইটো আৰম্ভণি ইয়াৰ পৰা হ'ব গৈ কু আৰু কত উকাৰে এইটো উকাৰ আকৌ অল কত আকাৰে কা পদ পদ আৰু কু ঠিক আছে ইয়াতকৈ সহজ পদ্ধতি শিকাব পাৰি ন সহজ পদ্ধতি আছে ইয়াতকৈ পাৰি সহজকৈ কৰি ল'ব পাৰোঁ ধন্যবাদ